হাই গাইজ, ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা সকলোলৈ জনালো। সো আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলো। আজি ষ্টেডিয়ামত আমাৰ PM ছাৰৰ আগত পাৰফৰ্মেন্স আছে। যোৱাকালি আমাৰ ৱৰ্ল্ড ৰেকৰ্ডটো হৈ গ'ল আৰু যোৱাকালি আমি জাতীয় সাজপাৰ পিন্ধা নাছিলো, কিছুমান ডিষ্ট্ৰিক্টে পিন্ধিছিলে। আজি আমি আমাৰ নিজৰ জাতীয় সাজপাৰ পিন্ধি গৈ আছো PM ছাৰৰ আগত পাৰফৰ্মেন্স কৰিবৰ কাৰণে। আৰু যোৱাকালি আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিলো দুটা, এটা হ'ল মেগা বিহু ডান্স ইন এ ছিংগল ভেনিউ আৰু এটা হ'ল আপোনাৰ হাইয়েষ্ট নাম্বাৰ অফ ঢুলীয়াছ একেলগে লগ হোৱাৰ এটা হাইয়েষ্ট নাম্বাৰ অফ ঢুলীয়া এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিলো। আমি টোটেল কালি দুটা ৱৰ্ল্ড ৰেকৰ্ড হ'ল আমাৰ নামত। মানে নিজকে বহুত সৌভাগ্য ভাবিছো যে আমাক যদি সোধে কোনোবাই যে তুমি ঢোল বজাই কি কৰিলা, তো এটলিষ্ট আজিৰ পৰা 10-20 বছৰ পাছত ক'ব পাৰিম যে ঢোল বজাই মই ৱৰ্ল্ড ৰেকৰ্ড কৰিলো বুলি। সো সেই বস্তুটো আমাৰ কাৰণে বহুত এটা সৌভাগ্যৰ কথা হয়। আৰু বেছিভাগৰ জাতীয় সাজপাৰ অকল এযোৰে আছিলে। সো সেইকাৰণে মানে আজিও পাৰফৰ্ম কৰিব লাগিব কাৰণে যোৱাকালি আমাক ক'লে যে জাতীয় সাজপাৰ নিপিন্ধিলেও হয়, মানে ছোৱালীখিনিয়েতো পিন্ধিছে, খালি আমাৰ বৰ ইমান বেছিকে পিন্ধা নাই, কিছুমানে পিন্ধিছে। প্ৰপাৰ যিটো বিহু জাতীয় সাজপাৰ সেইটো পিন্ধা নাই, এনে বাকী ট্ৰেডিচনেল এটাইটো পিন্ধিছিলে। আৰু আমাৰ মানে এটা ইউনিফৰ্ম দি দিছিলে শিৱসাগৰ ল'ৰাখিনিৰ কাৰণে যে আমি বগা ৰঙৰ পিন্ধিব লাগে, যিটো মই লাষ্ট ভিডিঅ'ত কৈছিলো। সো সেই তেনেকুৱাই আমি মানে যোৱাকালি বগাৰ এটা কষ্টিউম নিচিনাকে পিন্ধিলো। খালি যোৱাকালিও যদি আমি সকলোৱে 11,304 গৰাকীয়ে যদি একেলগে জাতীয় সাজপাৰ পিন্ধি পাৰফৰ্ম কৰা হলে বেছি ভাল লাগিলে হয়। সো একো নাই বাৰু, আজি আকৌ এবাৰ সুযোগ পাইছো আমি প্ৰাইম মিনিষ্টাৰ ছাৰক দেখাবলৈ যে আমাৰ বিহু কেনেকুৱা হয়। সো এতিয়া আমি ষ্টেডিয়াম গৈ আছো, আমাক মাতি আছে, আমি অলমষ্ট দেৰি হলো। তো আমি ষ্টেডিয়াম গৈ পোৱালৈকে আপোনালোকে যোৱাকালিৰ যিখিনি অলপ মোমেন্টছ আছিলে সেইখিনি আপোনালোকক মই এতিয়া অলপ দেখুৱাম, আৰু ৱৰ্ল্ড ৰেকৰ্ড হৈ যোৱাৰ পাছত আমাৰ কেনেকুৱা ধৰণৰ ৰিয়েকশ্যনছ আছিলে সেইখিনি অলপ দেখুৱাম। সো আমাৰ এটা ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল, এতিয়া এইটো ছেকেণ্ড ৱৰ্ল্ড ৰেকৰ্ড কাৰণে আমি গৈ আছোঁ। এইটো হ'ব লাৰ্জেষ্ট এনচেম্বল অফ ঢোল ড্ৰাম, এইটো ৱৰ্ল্ড ৰেকৰ্ড নম্বৰ 2।
চ' এয়া হৈছে আজিৰ পৰিৱেশ। আজি চবে বিহু কাপোৰ পিন্ধি আহিছে, চব ধুনীয়াকৈ ওলাই মেলি আহিছে আজি। আৰু আজি আমাৰ শিৱসাগৰ নাচনীখিনিও চব ধুনীয়াকৈ ওলাই মেলি আছে। চ' আমি এতিয়া বৰ্তমান সোমাই আহিছোঁ ডিব্ৰুগড়ৰ হলত। ইয়াত এইবোৰ চব ডিব্ৰুগড় ধুনীয়াকৈ ল'ৰা ছোৱালীসকল। এইটো আমাৰ শিৱসাগৰৰ এটা ক'ৰ পৰা আহিলে? এয়া ডিব্ৰুগড়ৰ হয় চব। চ' আজি একচুৱেলি মানে ইউনিফৰ্মবোৰ ছেম হৈ গৈছে যে, চ' যোন য'ত ত'ত সোমাব পাৰিছে মানে। আজি এণ্ট্ৰিটো মানে এক্সেছটো ইজি হৈ গৈছে। নহ'লে আগতে আমি হোৱাইট টি চাৰ্ট পিন্ধি থাকোঁতে সোমালে ঘপকৈ ধৰা পৰে, তই তহঁতি শিৱসাগৰলৈ ইয়াত নোসোমাবি, এনেকুৱা অলপ হৈছিলে। তো আজি চবৰে কাপোৰে যোন য'ত ত'ত সোমাই যাব। এদিনটো মই ডিব্ৰুগড় ইয়াত শিৱসাগৰ বুলি সোমাই লাইন পাতি আছিলোঁ খাবলৈ। পিছত চাইছোঁ বগা টি চাৰ্ট কোনো নাই, নাচনীখিনিও দেখা নাই। আকৌ লগালগ এনেই 10 মিনিটমান লাইন পাতি আছোঁ তাত আকৌ ওলাই গুচি আহিছোঁ। তাৰপাছতে গম পালে যে এইটো নহয়। জেগাই জেগাই গ্ৰুপ ফটো চলি আছে, চবফালে নাচনী ঢুলীয়া। চ' আজিহে আচল ৰঙালী বিহুটো ইয়াত লাগিছে মানে। ডিব্ৰুগড় গোলাঘাট চবে ঘূৰিলোঁ, চবে ঘূৰিলোঁ, মন পচন্দ আপি এটা ক'তো নাপালোঁ, ক'তো নাপালোঁ। ইমান ডিব্ৰুগড়, কাৰ্বি আংলং, যোৰহাট, গোলাঘাট, তিনিচুকীয়া চব ঘূৰিলোঁ। পচন্দ নাই, নহ'ব আৰু। চ' আমাক এতিয়া অলপ আগত ক'লে যে আজি আমি যিটো জাতীয় সাজপাৰ পিন্ধি আহিছোঁ ন, তো আজি যিটো ভিডিঅ' ৰেকৰ্ডিং হ'ব PM ছাৰৰ আগত, চ' সেইটোহে মানে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে ভিডিঅ'টো যাব। বাট একচুৱেল ৰেকৰ্ডটো কালিয়ে হৈ গ'ল, মানে কাউণ্টিং হিচাপে টাইমিং হওক বা নাম্বাৰ অফ পাৰ্টিচিপেণ্টছ সেইটোৰ কাউণ্ট যোৱাকালি হৈ গ'ল। যিটো অফিচিয়েল ভিডিঅ'টো সেইটো আজি শ্বুট হ'ব মানে। সেইটো হিচাপত আমি লাগিলে যোৱাকালি যি কাপোৰে পিন্ধি নকৰোঁ কিয়, এটলিষ্ট আজি আমি প্ৰপাৰ ড্ৰেছত গোটেইখিনি বিহু কাপোৰ পিন্ধি পিনি ওলাম। চ' সেইটো এজ এন অফিচিয়েল গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড ভিডিঅ' বুলি পাব্লিছ হ'ব। চ' আমি এতিয়া যাবলৈ সাজু হৈছোঁ, এতিয়া যাম আৰু ষ্টেজত উঠিবলৈ। চব ৰেডি হৈছে, এয়া চাওক। ইয়াতে চব ঢোল গুমগুমাই আছে। চ' এতিয়া আপোনালোকক লগ পাই আছোঁ ষ্টেডিয়ামৰ ভিতৰত। নেক্সট আপোনালোকে আমাৰ ভিডিঅ' দেখিব আৰু এইটো ড্ৰেছত আজিৰ। प्रधानमंत्री श्री नरेंद्र मोदी जी के आगमन की घोषणा करते हुए हमें अत्यंत प्रसन्नता हो रही है। শুভেচ্ছা জনাইছোঁ। এই হোৱা মুহূৰ্তত আপোন লোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। साथियों, आज का ये दृश्य टीवी पर देखने वाला हो, यहाँ कार्यक्रम में मौजूद हो, जीवन में कभी भी भूल नहीं सकता। ये अविस्मरणीय है, अद्भुत है, अभूतपूर्व है, ये असम है। आसमान में गूंजती ढोल, पेपा और वो गोगोना आज पूरा हिंदुस्तान सुन रहा। असम के हजारों कलाकारों की मेहनत, ये परिश्रम, ये तालमेल आज देश और दुनिया बड़े गर्व के साथ देख रहे हैं।
মাৰিবলৈ হে 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 যাও আনিছো ঐ ফুলি তোমাৰে ঐ দেহা দেহাতি ঐ পদুমৰে পাহি পাহিতি ঐ পদুমৰে পাহি পাহিতি ঐ তোমাক মাতিম ৰূপহী বুলি ঐছে নতি কবলৈ নেপালো কবলৈ নেপালো মনৰে কথাতি
পখিলা উৰা দি উৰকে নাচনি তাক উৰি ঐ ঘূৰা দি উৰকে নাচনি পখিলা ঐ উৰা দি উৰ চিত পখিলা উৰা দি উৰকে নাচনি তাক উৰি ঐ ঘূৰা দি উৰকে নাচনি পখিলা ঐ উৰা দি উৰ ওয়ে পৰ দুপৰ কৰি ৰাতি পাৰে सभी कलाकारों के लिए एक जोरदार ताली हो जाए। इन कलाकारों के अनूठे प्रदर्शन ने असम का नाम गिनीज वर्ल्ड रिकॉर्ड्स में अंकित कर दिया है। अब प्रमाण पत्र प्रदान करने के साथ साथ इस गौरवपूर्ण समारोह की शोभावर्धन हेतु एक लेजर शो भी प्रस्तुत किया जाएगा। अब मैं श्री निश्चल बारोड कंसल्टेंट और श्री ऋषिनाथ एजुडिकेटर गिनीज वर्ल्ड रिकॉर्ड से अनुरोध करूंगी कि वे कृपया मंच पर आएं और लार्जेस्ट बिहू डांस और लार्जेस्ट ढोल ड्रम एंसेंबल के गिनीज वर्ल्ड रिकॉर्ड्स के प्रमाण पत्र माननीय प्रधानमंत्री जी की उपस्थिति में असम के माननीय मुख्यमंत्री जी को प्रदान करें। एक जोरदार ताली हो जाए। তো আজি আমাৰ প্ৰগ্ৰেম শেষ হ'ল। এতিয়া চবে ফটো মাৰাত ব্যস্ত হৈ আছে। তো আপোনালোকে চাগে আজি আমাৰ এই প্ৰগ্ৰেমটো চাই পিনি ভাল পালে। যদি ভাল পালে যেন কমেণ্টত ক'ব কেনেকুৱা পালে। আৰু এতিয়া আমি লাহেকৈ অলপ কিছুমান গ্ৰুপ ফটো মাৰিম। মই থাম্বনেইল ল'ব লাগিব মোৰ আজিৰ ভিডিঅ'টোৰ কাৰণে। আৰু আজি 11,000 বিহুৱতীক জাতীয় সাজপাৰত দেখি পিনি মনটো ইমান ভাল লাগিলে যে মানে যোৱাকালি এই বস্তুটো মিচিং আছিলে। মই যদিও কালি বজাইছিলোঁ অলপ অলপ কিবা এটা মিচিং ফিল কৰি আছিলোঁ, যিটো আজি টোটেলি কমপ্লিট হৈ গ'ল। মানে ভাল লাগিলে, বহুত ভাল লাগিলে। চ' আজি লাষ্ট ডে কাৰণে এইফালে ঢুলীয়াৰ এতিয়াও ফূৰ্তি শেষ হোৱাই নাই, এইফালে ৰীল বনাই আছে। চ' ষ্টেডিয়ামত আজি লাষ্ট দিন, চবে যিমান পাৰিছে ফূৰ্তি কৰিছে, নাচিছে, ৰীল বনাইছে, গাইছে, জেং বিহু মাৰিছে। চ' আমি ফটো লৈ থাকোঁতে নাচনী এজনী আহিলে, তাই গোলাঘাটৰ হয়, আহি পিনি ক'লে যে তাই হেনো ভিডিঅ' এটা বনায়। চ' আমাক ক'লে, মোক আৰু মোৰ মাহী ল'ৰাটোক ক'লে যে অলপ ঢোলটো বজাই দিব নি, ভিডিঅ' এটা বনাব লাগে। চ' আমি অলপ বজাই দিলোঁ আৰু হেল্প কৰি দিলোঁ। আজি হেনো লাষ্ট ডে, আকৌ এবাৰ ঢোলটো অলপ বজালোঁ। এতিয়া লাহেকৈ ৰুম যাম আৰু তাৰপৰা অহাকালি ঘৰ যাব লাগিব বিহু বুলি। বাই বাই সৰু যায় সৰুজে বাই বাই। ইমান দিনৰ কষ্টৰ ফল আমি আজি আৰু যোৱাকালি পালোঁ, ভাল লাগিলে। আশা কৰিছোঁ অসমবাসীয়ে আমাৰ বিহু পাৰফৰ্মেঞ্চ ভাল পালে, আৰু লগতে আমি যিটো ৰেকৰ্ড কৰিলোঁ তাক লৈ যাতে আপোনালোকে চবেই প্ৰাউড ফিল কৰে। চ' আজিলৈ ইমানেই আছিলে, আৰু আকৌ নেক্সট কোনোবা এদিন লগ পাম এটা নতুন ভিডিঅ'ত।
তেতিয়ালৈকে ভালকৈ থাকিব ষ্টে ছেফ টেক কেয়াৰ এণ্ড চি ইউ এগেইন বাই বাই